ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া টি-20 ছিৰিজৰ বাবে টীম ইণ্ডিয়াৰ সম্পূৰ্ণ স্কোৱাডটো যোৱাকালি ঘোষণা কৰা হ'ল, য'ত বহুকেইজন নতুন ক্ৰিকেটাৰক স্থান দিয়া হৈছে, আনহাতে কেইজনমান ছিনিয়ৰ ক্ৰিকেটাৰক বিশ্ৰামো দিয়া হৈছে। লগতে আঘাতৰ বাবে বহুদিন টীম ইণ্ডিয়াৰ পৰা আঁতৰি থকা ভুৱনেশ্বৰ কুমাৰকো স্থান দিয়া হৈছে এই স্কোৱাডটোত। এই টি-20 স্কোৱাডটো হ'ল এনেধৰণৰ: কেপ্টেইন বিৰাট কোহলি, ৰোহিত শৰ্মা, কে.এল. ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত, ঈশান কিষাণ, যুজবেন্দ্ৰ চেহল, বৰুণ চক্ৰৱৰ্তী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱতীয়া, টি নটৰাজন, ভুৱনেশ্বৰ কুমাৰ, দীপক চহৰ, নৱদীপ চৈনী আৰু শাৰ্দুল ঠাকুৰ। ইয়াৰে ৰাহুল তেৱতীয়া, সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণক প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াত স্থান দিয়া হৈছে। আনহাতে বৰুণ চক্ৰৱৰ্তীক অলপতে হৈ যোৱা অষ্ট্ৰেলিয়াত টি-20 ছিৰিজৰ বাবে স্থান দিয়া হৈছিল যদিও আঘাতৰ বাবে তেওঁ সেই ছিৰিজত যাব নোৱাৰিলে। তো এইবাৰ পুনৰ তেওঁক টীম ইণ্ডিয়াত স্থান দিয়া হৈছে। আৰু এই টি-20 ছিৰিজৰ আটাইকেইখন মেচ অনুষ্ঠিত হ'ব আহমেদাবাদৰ মোটেৰা ষ্টেডিয়ামত। প্ৰথমখন মেচ 12 মাৰ্চ, দ্বিতীয়খন মেচ 14 মাৰ্চ, তৃতীয়খন মেচ 16 মাৰ্চ, চতুৰ্থখন মেচ 18 মাৰ্চ আৰু অন্তিমখন মেচ 20 মাৰ্চত অনুষ্ঠিত হ'ব। এতিয়া হয়তো আপোনালোকে এটা কথা ভাবিছে যে যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামী ক'ত বা তেওঁলোকৰ নাম এই স্কোৱাডটোত কিয় নাই? আচলতে তেওঁলোক দুয়োজনকে এইটো ছিৰিজৰ পৰা বিশ্ৰাম দিয়া হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ খেলৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।